মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মই প্ৰথম অধ্যায়ত দিয়া ভিডিঅ'টো চাগে সকলোৱে চাইছা। আজি আমি দ্বিতীয় অধ্যায় আৰম্ভ কৰিম। দ্বিতীয় অধ্যায়ত কি দিয়া আছে চোৱাচোন। দ্বিতীয় অধ্যায়ত দিয়া আছে সংখ্যা গণনা কৰা। 1ৰ পৰা 9লৈ সংখ্যাবোৰ, হয়নে? ইয়াত চোৱাচোন কোনটো শাৰীত কেইটাকৈ আছে চাওঁ আহা। ইয়াত কেইটা দিয়া আছে? এটা বেলুন দিয়া আছে, হয়নে নহয়? ইয়াত লিখিছে 1 আখৰেৰে লিখিছে আৰু সংখ্যাৰে লিখিছে 1। ইয়াত দুটা বেলুন দেখিছোঁ। এই দুটা বেলুনত ইয়াত লিখিছে দন্তীয়া দত হচৌকাৰে 2 আৰু এইটো সংখ্যাৰে লিখিছে 2। ইয়াত বেলুন দিছে 3টা আৰু ইয়াত লিখিছে দন্তীয়া তত হচৌকাৰে টি, দন্তীয়া নত হচৌকাৰে নি, 3 আৰু সংখ্যাৰে লিখিছে 3। ইয়াত বেলুন দেখাইছে 4টা আৰু ইয়াত লিখিছে চোৱাচোন প্ৰথম চত আকাৰে 4, ৰত হচৌকাৰে ৰি 4 আৰু সংখ্যাৰে লিখিছে 4। ঠিক তেনেকৈ ইয়াত বেলুন কেইটা দেখিছা? 5টা, হয়নে নহয়? আৰু ইয়াত লিখিছে 5 কেনেকৈ? পদ আকাৰে পা, ওপৰত চন্দ্ৰবিন্দু, প্ৰথম চ 5 আৰু সংখ্যাৰে লিখিছে 5। ইয়াত বেলুন দিছে 6টা আৰু ইয়াত আখৰেৰে লিখি দিছে দ্বিতীয় চ 29 6 আৰু সংখ্যাৰে লিখিছে 6। ইয়াত বেলুন দিছে কেইটা? 7টা আৰু আখৰে লিখিছে দন্তীয়া সত আকাৰে 7, দন্তীয়া ত আৰু সংখ্যাৰে লিখিছে 7। ইয়াত দেখুৱাইছে চোৱাচোন 8টা বেলুন আছে, হয়নে? আৰু ইয়াত আখৰে লিখিছে আ মধনিয়া ঠ 8 আৰু সংখ্যাৰে লিখিছে 8। ইয়াত চোৱা বেলুন দেখাইছে কেইটা? 9টা আৰু আখৰে লিখিছে দন্তীয়া ন আৰু ইয়াত সংখ্যাৰে লিখিছে 9। এতিয়া তোমালোকে ইয়াত চোৱাচোন, একেলগে গাওঁ আহা। 1 2 3 4 আমি বহো শাৰী শাৰী, 5 6 7 8 আমি সবে পঢ়ো পাঠ, 8ৰ পিছত 9 পাওঁ আহা আমি গণি চাওঁ। তোমালোকক গণনা কৰি গাওঁ আহা এটা কবিতাই দিছে চোৱাচোন। 1 1 1 হাঁহটোৱে কৰে পেক পেক পেক। হাঁহে পেক পেকাই নাই, সেইকাৰণে কি কৈছে? 1 1 1 হাঁহটোৱে কৰে পেক পেক পেক। 2 2 2 কাষত দেখিছানে 2 কুৰা জুই? ইয়াত 2 কুৰা জুই দেখাইছে, হয়নে নহয়? সেইকাৰণে কৈছে 2 2 2 কাষত দেখিছানে 2 কুৰা জুই। 3 3 3 ৰতনে আনিলে 3টা আম কিনি, 4 4 4 লগৰ সমনীয়া বহে শাৰী শাৰী শাৰী, 5 5 5 5জনী নাচনীয়ে কঁকাল ঘূৰাই নাচ, 6 6 6 মেকুৰীৰ ছবি চাই নকৰিবা ভয়, 7 7 7 7জনী ছোৱালীয়ে খাই আছে ভাত, 8 8 8 পুৱা আৰু গধূলি নিতৌ পঢ়িবা পাঠ, 9 9 9 9টা পৰুৱা সিহঁত নহয় ভাগৰুৱা। এই কবিতাটো তোমালোকে মন দি পঢ়িবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইয়ালৈ মন কৰাচোন। গণনা কৰা আৰু মিলোৱা। ইয়াত গণনা কৰি পেলাই ইয়াৰ লগত মিলাবলৈ দিছে। ইয়াত কেইটা পৰুৱা আছে? 1 2 3 4 5টা। ইয়াত 5টা ক'ত আছে? ইয়াত 2টা আছে, ইয়াত 4টা আছে। 5টা ক'ত আছে? ইয়াত আছে। চোৱা 1 2 3 4 5টা। তোমালোকে ইয়াৰ পৰা ইয়ালৈ এনেকৈ মিলাই দিবা। তাৰপিছত চোৱা ইয়াত মেকুৰী কেইটা আছে? 1 2 3 4 5 6টা। ইয়াত 5টা 6টা ক'ত আছে? ইয়াত আছে 1 2 3 4 5 6টা। তোমালোকে এই মেকুৰীকেইটা ইয়াৰ পৰা ইয়ালৈ মিলাই দিবা। ইয়াত এতিয়া চোৱা চৰাই কেইটা আছে? 1 2 3 4 5 6 7 8টা। ইয়াত 8টা ক'ত আছে? ইয়াত আছে 1 2 3 4 5 6 7 8। তোমালোকে ইয়াৰ পৰা এনেকৈ মিলাই দিবা। তোমালোকে বাকীখিনিও এনেদৰে কৰিবলৈ চেষ্টা কৰিবা।
ইয়াতো চোৱা তেনেকেই গণনা কৰা আৰু আঁচটানি মিলোৱা বুলি দিছে। ইয়াত এয়া কলম দিছে 3টা হয়নে? এই 3টো ক'ত আছে? ইয়াত আছে। তোমালোকে ইয়াৰ পৰা ইয়ালৈ এনেকৈ মিলাই দিবা। ইয়াত ছাগলী এটা দিছে হয়নে? ইয়াত 1 ক'ত আছে? ইয়াত আছে। এই ছাগলী ইয়াৰ পৰা ইয়ালৈ এনেকৈ মিলাই দিবা। তোমালোকে বাকীখিনিও ইয়াতে মিলাবা কিতাপতেই। ইয়াত কি দিছে চোৱাচোন, ছবি চাই সংখ্যা মিলোৱা। ইয়াত ছবিকেইটা চাই পেলাই ক'ত কোনটো কিমান সংখ্যা আছে মিলাবলৈ দিছে। ইয়াত চোৱা 1 2 3 4টা হয়নে? শহাপহু 4টা দেখিছা। ইয়াত 4 ক'ত আছে? এইটো। তোমালোকে ইয়াৰ পৰা ইয়ালৈ এনেকৈ মিলাই দিবা। তেনেকৈ তোমালোকক এয়া পখিলা মিলাবলৈ দিছে। কেইটা আছে পখিলা? 1 2 3 4 5 6 7 8টা। ইয়াত 8টো ক'ত আছে? ইয়াত আছে হয়নে? তোমালোকে ইয়াৰ পৰা ইয়ালৈ এনেকৈ মিলাই দিবা। তোমালোকে বাকীখিনিও ঠিক তেনেদৰে কৰিবা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়ালৈ মন কৰাচোন। খালী থকা ঘৰত কাষৰ সংখ্যাটো লিখা। ইয়াত কি দিছে? 1 হয়নে? তোমালোকে ইয়াত এনেকৈ 1 লিখিবা। এনেকৈ সম্পূৰ্ণ ঘৰকেইটাত লিখি পেলাবা 1 1 1কৈ। আকৌ তেনেকৈ 2টো ঠিক তেনেকৈ ইয়াত 2 এনেকৈ কৰি লিখি পেলাবা। বাকীখিনিও তোমালোকে তেনেকেই কৰি পেলাবা। ইয়ালৈকে 9লৈকে লিখি পেলাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকৰ কি দিছে চোৱাচোন। ক'ত কেইটা আছে গণনা কৰি লিখা। ইয়াত কল কেইটা দিয়া আছে? 1 2 3 4টা। ইয়াত কি লিখিছে? 4 হয়নে নহয়? ইয়াত আম কেইটা আছে আমি এতিয়া গন্তি কৰি পেলাই লিখিম। 1 2 3 4 5 6 7 8 9টা। এই ঘৰটোত আমি লিখি দিম এনেকৈ 9। ঠিক তেনেকৈ আপেল কেইটা আছে? 1 2 3টা। ইয়াত আমি কি লিখিম? 3। গাজৰ চোৱা কেইটা দিয়া আছে? 1 2 3 4 5 6 7 8টা। ইয়াত লিখিম আমি 8। তোমালোকে এইখিনি এনেদৰে কৰিবা। তোমালোকে ইয়ালৈ চোৱাচোন। সংখ্যা অনুসৰি খালী ঘৰত সৰু সৰু বল আঁকা। ইয়াত দিছে 1 হয়নে? এটা বল আঁকিছে। ইয়াত কেইটা দিছে? সংখ্যাটো কি দিছে? 3। ইয়াত কেইটা বল আঁকিম? 3টা। 1 2 3টা। ঠিক তেনেকৈ ইয়াত 5 সংখ্যাটো দিছে। 5টা বল আঁকি থৈছে দেখিছানে? ইয়াত কেইটা সংখ্যা দিছে? কি সংখ্যা দিছে? 4। ইয়াত কেইটা বল আঁকিম? আমি 4টা আঁকিম। 1 2 3 4টা। ঠিক তেনেকৈ তোমালোকে এইখিনিও কৰি পেলাবা। ইয়াত চোৱা ক'ত বেছি ক'ত কম দেখুওৱা। ইয়াত চোৱা 1 2 3 4 5 6। 1 2 3 4 5 6 7 8। ইয়াত বেছি আছে হয়নে নহয়? 8লৈকে দিয়া আছে আৰু ইয়াত দিয়া আছে 6লৈকে। তেতিয়াহ'লে আমি ইয়াত লিখিম আমি কম আৰু ইয়াত লিখিম আমি বেছি। তোমালোকে এইটো নিজে কৰিবা। ইয়াত চোৱা খালী ঘৰত কি সংখ্যা বহিব লিখা। ইয়াত দিয়া আছে 1। 1ৰ পিছত কি হ'ব? 2। ইয়াত দিয়া আছে 3। 3ৰ পিছত ইয়াত হ'ব 4। 4ৰ পিছত ইয়াত হ'ব 5। 5ৰ পিছত ইয়াত 6 দিয়াই আছে। 6ৰ পিছত কি হ'ব? 7। 7ৰ পিছত 8। ইয়াত দিয়া আছে 9। বাকীখিনিও তোমালোকে এনেদৰেই কৰি পেলাবা। এই খালী ঠাইটোত চোৱাচোন কি দিয়া আছে? 2 দিয়া আছে হয়নে নহয়? 2ৰ পিছত কি হ'ব? 3। 3ৰ পিছত হ'ব 4। ইয়াত চোৱা 5 দিয়া আছে হয়নে নহয়? 5ৰ আগৰ সংখ্যাটো হ'ব 4 আৰু 5ৰ পিছত কি হ'ব? 6। ইয়াত চোৱা ইয়াত 7 দিয়া আছে হয়নে নহয়? 7ৰ আগত হ'ব 6। ইয়াত হ'ব 5 আৰু ইয়াত আছে 6। 6 আগত হ'ব 5 আৰু পিছত হ'ব 7। ইয়াত ঠিক তেনেকৈ আগৰ পিছৰ সংখ্যা লিখিবলৈ দিছে। পিছৰ সংখ্যা লিখা বুলি কৈছে। 6 পিছৰ সংখ্যাটো কি হ'ব? 7। 3ৰ পিছৰ সংখ্যাটো হ'ব 4। 4ৰ পিছৰ সংখ্যাটো হ'ব 5। বাকীকেইটা তোমালোকে নিজে কৰিবা। আগৰ সংখ্যাটো লিখা। 6ৰ আগৰ সংখ্যা বুলি ক'লে আমি লিখিব লাগিব 5 আৰু 8ৰ আগৰ সংখ্যাটো হ'ব 7। বাকীখিনি তোমালোকে নিজে কৰিবা। মাজৰ সংখ্যাটো লিখা। ইয়াত চোৱা 3ৰ পিছত কি হ'ব?
ইয়াত 5 দিয়া আছে ইয়াৰ মাজত কি হ'ব 3 পিছত 4 ঠিক তেনেকৈ ইয়াত কি হ'ব 4 মাজত কি হ'ব ইয়াত 6 দিয়া আছে ইয়াত হ'ব 5 তোমালোকে নিশ্চয় বুজি পাইছা এইখিনি তোমালোকে ধুনীয়াকৈ বহীত কৰি পেলাবা নমস্কাৰ